নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম উত্তৰ প্ৰদেশৰ এটা ৰহস্যময় হোষ্টেলৰ বিষয়ে। প্ৰায়ভাগ মানুহৰ মুখত সাধাৰণতে আমি শুনিবলৈ পাওঁ যে হোষ্টেলত ভূত বা কিবা ৰহস্যময় বস্তু থাকে। কিন্তু এনে এটা বয়জ হোষ্টেল য'ত এনে কিছুমান ৰহস্যময় ঘটনা সংঘটিত হৈছিল, তাৰ কাৰণে আজিও সেই অঞ্চলৰ মানুহে ভয় কৰে। হোষ্টেল বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ এনে কিছুমান ফূৰ্তিৰ চিন আহে, কিন্তু এই হোষ্টেলটো সম্পূৰ্ণৰূপে ওলোটা। ইয়াত অহা সকলোবোৰ ল'ৰাৰ ভিতৰতে বিশেষকৈ ৰাহুল নামৰ ল'ৰাবোৰক হত্যা কৰি পেলায়। কিন্তু কোনে? শুনিবলৈ পোৱা মতে প্ৰায় 2003 পৰা 2004 ভিতৰত এই হোষ্টেলটোত এজন ৰাহুল নামৰ ল'ৰা আছিল, যাৰ আছিল দুজনী গাৰ্লফ্ৰেণ্ড। এজনীৰ নাম আছিল শিৱানী আৰু এজনীৰ নাম আছিল প্ৰিয়া। কিন্তু শিৱানী প্ৰায়েই হোষ্টেলৰ ৰুমলৈ আহিছিল ৰাহুলক লগ কৰিবলৈ। সেই হোষ্টেলটোত আৰু এজন ল'ৰা আছিল, তাৰ নামো ৰাহুলেই আছিল, কিন্তু সি ড্ৰাগছ এডিক্টেড আছিল। এদিনাখন আগৰ দৰেই ৰাহুলৰ ৰুমত শিৱানী আহিছিল, কিন্তু সেইদিনা ৰাহুলে খবৰ নিদিয়াকৈ ঘৰলৈ গৈছিল, কিয়নো সেই সময়ত মানুহৰ হাতত ইমান মোবাইল নাছিল। কিন্তু কিয়নো ৰাহুল নহ'বৰ সুযোগ লৈ অন্যজন ৰাহুলে শিৱানীক পিছফালৰ পৰা ছুৰীৰে হানিছিল। কিন্তু অন্য এজন ল'ৰাই শিৱানীৰ আগফালৰ পৰা ৰাহুল বুলি জোৰকৈ চিঞৰিছিল, আৰু শিৱানীয়ে তেনেকৈ শুনি গম পাইছিল যে ৰাহুলে হানিছিল, কিন্তু কোন ৰাহুল তেওঁ গমেই পোৱা নাছিল। আৰু প্ৰায় শিৱানীৰ মৃত্যুৰ 6 মাহমান পিছত এদিনাখন প্ৰিয়া ৰাহুলৰ হোষ্টেল ৰুমলৈ আহিছিল আৰু আহিয়েই ৰাহুলক হত্যা কৰিছিল। কিন্তু কোনেও নাজানিছিল কি কাৰণত ৰাহুলক হত্যা কৰিছিল, কিয়নো সেইদিনাখনেই প্ৰিয়াৰ মৃত্যু হৈছিল এক্সিডেণ্টত। আৰু তেতিয়াৰ পৰাই সকলোৱে বিশ্বাস কৰে যে শিৱানীৰ আত্মাটোৱে তাত অহা সকলোবোৰ ল'ৰাৰ ভিতৰত বিশেষকৈ ৰাহুল নামৰ ল'ৰাবিলাকক হত্যা কৰে। আৰু এই কাহিনীটো ভালদৰে প্ৰচাৰ হোৱালৈকে, অৰ্থাৎ 2013 চনলৈকে এই হোষ্টেলটোতেই 11জন ল'ৰাৰ মৃত্যু হৈছে, আৰু গোটেইকেইজন ল'ৰাৰ নামেই আছিল ৰাহুল। 2013 চনৰ পৰা এই হোষ্টেলটো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে, আৰু এই হোষ্টেলটোক তাৰ অঞ্চলৰ মানুহখিনিয়ে ভূতৰ হোষ্টেল বুলি কয়। এয়াই আছিল উত্তৰ প্ৰদেশৰ এটা বয়জ হোষ্টেলৰ অন্যতম ৰহস্যময় কাহিনী। যদি ভিডিঅ'টো ভাল লাগিল দেন লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ফেক্ট জানিবলৈ আমাৰ এই আছামিজ ফেক্টেড চেনেলটো ছাবস্ক্ৰাইব কৰিব।